Hello everyone, welcome back to my YouTube channel. পুনৰবাৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু সুস্থ হৈ আছে। আজি হৈছে কাতি বিহু সকলোকে হেপি কাতি বিহু কাতি বিহুৰ বহুত শুভেচ্ছা থাকিলে আৰু লগতে মই আজি যাবলৈ ওলাইছো মন্দিৰ দৰ্শন ৰাতিপুৱাই এতিয়া 8:30 বাজিছে আৰু মই যাম মাধৱ মন্দিৰত কাৰণ বিষ্ণু হোম আছে লগতে মন্দিৰটো দৰ্শন কৰিম যিহেতু বহুত দিন যোৱা নাই লকডাউনৰ পৰা গতিকে আপোনালোকেও ভিডিঅটো চাই থাকিব আৰু মই দেখাব ট্ৰাই কৰিম মন্দিৰটো হোমৰ লগতে ঠিক আছে তেতিয়া হলে দেৰি নকৰো মই জলদি যাও আৰু লগতে ভিডিঅটো আৰম্ভ কৰো এয়া মূল লগত আছে ভাইটি এয়া ফাইনেলি পালো আহি পেলাই ইমান কেইখন চিৰি যাম আৰু উঠি পেলাই এয়া আহি পালো ইয়াতে ভিতৰ ওপৰত পোৱা নাই বাৰু আছে যাম আৰু উঠি পেলাই এয়া আমি আহি পালো এতিয়া লক্ষ্মী মন্দিৰত বহি আছো এইফালে আছে হোম মানে হোম ঘৰ আছে তাতে হোম পুৰিব মই মন্দিৰটো দেখাম বাৰু আপোনালোকক এতিয়া হোমৰে টাইম হৈছে 9টা বাজিলে ভাইটিৰো ভাগৰ লাগিছে বহি আছে আৰু সেইফালে পাপা বহি আছে এইটো দেখিছে চাগে চুকত বহি আছে দেখাম বাৰু গোটেইখিনি ধুনীয়া বতাহ দিছে আৰু বতাহৰ কাৰণে অকণমান বহিছো বাকি ব্ৰাহ্মণৰ পূজা কৰা হলে হোম হ'ব চাই থাকক আৰু এতিয়া সোমাইছো হোম ঘৰত এতিয়া হোম ষ্টাৰ্ট হ'ব মানে তো ব্ৰাহ্মণ আহিছে লাহে লাহে হোমো ষ্টাৰ্ট হ'ব ষ্টাৰ্ট হ'ল এয়া হোম ময়ো পূজাত বহি আছোঁ মানে হোমত বহি আছোঁ লগতে পাপা আৰু ভাইটিও আছে চ' পূজাখিনি কৰি লওঁ চ' হোমপুৰা হ'ল ফুট লৈছোঁ দেখিছে সেৱাও কৰিলোঁ গোটেইকেইটা মন্দিৰত আপোনালোকক জাষ্ট দেখাম আৰু মন্দিৰকেইটা এবাৰ ভালকৈ তো ঠিক আছে মন্দিৰকেইটা চাই লওক আপোনালোকেও আৰু এইখন হৈছে মন্দিৰৰ মেইন গেট মানে সোমাই আহি চিৰিৰ পৰা এইখন মেইন গেট হৈছে ইয়াৰ পৰা ঘূৰি এইটো মই এৰিয়াটো জাষ্ট দেখাইছোঁ এনেকৈ এইটো মেইন গেটটো এনেকৈ এৰিয়াটো চাই লওক আপোনালোকে আৰু এইটো হৈছে নৰসিংহ মন্দিৰ ওপৰত আছে অকণমান আৰু এইখন মেইন দুৱাৰ মাধৱ মন্দিৰৰ য'ত মানে হয়গ্ৰীৱ মাধৱ মন্দিৰটো আছে মেইন মন্দিৰটো বিষ্ণু মন্দিৰটো কিন্তু ভিতৰত মই দেখুৱাব নোৱাৰিম কাৰণ নিদিব এলাও নাই আৰু এনেকৈ নৰসিংহ আৰু মাধৱ মানে মন্দিৰত সোমাই ইয়াৰ পৰা এনেকৈ যাব লাগিব লক্ষ্মী মন্দিৰ এইফালে আছে লক্ষ্মী মন্দিৰ লিটা মালাকৰ ৱাইটি আৰু এয়া হৈছে লক্ষ্মী মন্দিৰ ভিতৰত নুঠাও ভিতৰত নাপায় উঠাবলৈ
আৰু এইটো হৈছে বেক সাইডৰ এৰিয়াটো মানে লক্ষ্মী মন্দিৰৰ সন্মুখৰ এৰিয়াটো আৰু এইটো মেইন মন্দিৰ ইয়াতে আছে হোম ঘৰ আমি ইয়াতেই হোম কৰিছিলোঁ ইয়াতে ৰেগুলাৰ মানে হোম হয় ইয়াতে হোম ঘৰে হয় এইটো আৰু ইয়াৰ পৰা এনেকৈ গৈ বনাই ভোগ ইয়াতে ভোগ বনাই এইটো মানে ঘৰত আৰু এইফালে আছে পানীৰ ব্যৱস্থা এই গোটেই ফিল্ডখনত যেতিয়া ওভাৰঅল মানুহ হয় বহুত মানুহ আহে তেতিয়া ইয়াতেই মানে বহি যায় ভোগ খাবৰ বাবে আৰু এইফালে ইয়াতে এইটো হৈছে দৌল উৎসৱ পাতে ফাকুৱাৰ টাইমত যে দৌল হয় ইয়াতেই হয় আৰু ইয়াতে আছে এইটো চৰিয়া ঘৰ ইয়াতেও ভোগ খায় যেতিয়া ভোগ বনায় ইয়াতে ভোগ বনায় আৰু এইফালে চৰিয়া ঘৰত মানুহবোৰ বহে ভোগ খাবৰ বাবে সেইটো হৈছে চৰিয়া ঘৰ লগতে মাঘ বিহুত মানে ইয়াতেই চাকি বন্তি দিয়ে যেতিয়া বহুত মানুহ হয় মাঘ বিহুত আহিলে ভাল লাগে আৰু ইয়াতে আৰু এইফালে এনেকৈ গৈ মানে এই দৌল উৎসৱ য'ত হয় এইটো মণ্ডপটো ইয়াতে আছে মানে ইয়াৰ পৰা এনেকৈ গৈ এইটো এটা মন্দিৰে এনেকৈ গৈ ছাইডত চৰিয়া ঘৰ আছে আৰু এইফালে এখন মানে দুৱাৰ আছে এইফালে ইয়াতে জগন্নাথ মন্দিৰৰ দিশ বুলি কয় সেইটো দিশত মানে জগন্নাথ মন্দিৰ আছে এইফালে এনেকৈ সোমাই আহি ইয়াতে চিৰি আছে এনেকৈ এইটো দিশত জগন্নাথ টেম্পল আছে সেইটো কাৰণে ইয়াতেও সেৱা কৰে সকলো মানুহবিলাকে এইটো দিশত আছে বাবে আৰু এইটো এৰিয়া চাওকচোন ইমান ধুনীয়া এইমাত্ৰ যে কৈছিলোঁ চৰিয়া ঘৰটো বহুত ধুনীয়া এৰিয়া হয় একদম মানে চালে চাই থাকিবৰে মন যায় আৰু ইয়াৰ পৰা আমাৰ মাধৱ মন্দিৰৰ পুখুৰী যিটো আছে বিষ্ণু পুষ্কৰ পুখুৰী সেইটো মই বেলেগকৈ দেখাম বাৰু ইয়াৰ পৰা দেখা পাইছেনে আপোনালোকে কোৱা পিছে আগতে বেছি ভালকৈ দেখিছিলে কিন্তু এতিয়া গছ গছনিবোৰ বহুত হৈছে সেইটো কাৰণে আৰু ইমান ভালকৈ নেদেখি বা তথাপিও আৰু দেখাইছোঁ মই পুখুৰীটো বেলেগকৈ ভিডিঅ' বনাই দেখাম বাৰু সো এতিয়া সমূহ হ'ল আপোনালোকক মই মন্দিৰটো দেখালোঁ আৰু এতিয়া মই ঘৰলৈ যাম ইয়াৰ পৰা চিধাই আৰু মোৰ ভিডিঅ'টো এইখিনিতে মই এণ্ড কৰিম যদি আপোনালোকে আহিব এতিয়ালৈ যোনে যোনে অহা নাই ইয়ালৈকে মানে মাধৱ মন্দিৰলৈকে কাৰণ হাজোখনটো পঞ্চতীৰ্থ বুলিয়ে কয় ন সেইটো বাবে আৰু আপোনালোকে যদি এতিয়ালৈ অহা নাই মোৰ ভিউৱাৰ্ছখিনিৰ কথা কৈছোঁ মানে হাজোত চাবলৈ বহুত ধুনীয়া ধুনীয়া প্লেচ আছে বহুত মন্দিৰ আছে 5টা মন্দিৰ কাৰণে পঞ্চতীৰ্থ বুলি কয় আচলতে মই 5টা মন্দিৰ দেখাবলৈ ট্ৰাই কৰিম আপোনালোকক বহুত সোনকালে কিন্তু মই সময় উলিয়াব পৰা নাই কাৰণে দেখাব পৰা নাই বাট মই দিম সোনকালে ভিডিঅ'ত আৰু আপোনালোকেও আহিব চাবৰ কাৰণে যিহেতু মন্দিৰৰ ভিতৰত ভিডিঅ' বনাব নিদিয়ে মইতো এৰিয়াখিনিয়ে দেখাব পাৰিম ন ভিতৰত যদি মইহে যাব পাৰিম যদি আহোঁ কিন্তু আপোনালোকক মই দেখুৱাব নোৱাৰিম ভিতৰ ফালে কাৰণ কোনো এলাউ নাই মন্দিৰৰ ভিতৰত ভিডিঅ' বনোৱাৰ সো ভাল লাগিলে আহিব আৰু আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ টেক কেয়াৰ টিল দেন বাই বাই